নমস্কাৰ পোনপ্ৰথমে মই সাংবাদিক বন্ধু বান্ধৱীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে বিটিচিচি ভাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমাৰ সমূহ বিটিচিৰ ভিচিডিচি সেক্ৰেটাৰীসকলৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আমি আজি ইয়াত একত্ৰিত হোৱাৰ উদ্দেশ্যটো হৈছে আমাৰ দৰমহা সন্দৰ্ভত আমি সকলোৱে জ্ঞাত যে 6 মাহ পূৰ্বে বিটিচি ভিচিডিচি সেক্ৰেটাৰীসকলৰ নিযুক্তি সম্পন্ন হৈছিল আৰু এই নিযুক্তি সম্পন্ন হোৱাৰ পিছৰ পৰা আমি চৰকাৰক বিভিন্ন ধৰণে সহায় সহযোগিতা কৰি আছোঁ চৰকাৰী বিভিন্ন ধৰণৰ কাম কাজত উদাহৰণস্বৰূপে আমি চেকাৰ ভেৰিফিকেশ্যন তাৰ পিছত PMAYG তাৰ পিছত অৰুণোদয় এনে ধৰণৰ বিভিন্ন ধৰণৰ কাম কাজত আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা সেৱা আগবঢ়াইছোঁ গতিকে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে আমাৰ বিটিচিচি ভাগ্ৰামা মহিলাৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে 6 মাহ ধৰি আমি সম্পূৰ্ণ নিষ্ঠা সহকাৰে নিজৰ ডিউটি পালন কৰি থকাৰ পিছতো কোনো ধৰণৰ আৰ্থিকভাৱে সহায় সহযোগিতা পোৱা নাই যাৰ ফলত আমাৰ দৈনন্দিন জীৱনৰ যিখিনি আমাৰ ডিউটি হয় সেইখিনি কৰিবলৈ আমাৰ বহুতো ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আমাৰ মাজত ইয়াতে বহুতো দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে যিসকলে 6 মাহটো ডিউটি পালন কৰিবলৈ বহুতো অসুবিধাৰ সন্মুখীন হৈছে কিছুমানে ধাৰ লৈ পিনে নিজৰ ডিউটি কৰিছে কিছুমানে বহুতো লোন ধাৰ এনেকুৱা ধৰণৰ সন্মুখীন হৈছে গতিকে এটাই অনুৰোধ চৰকাৰক যাতে আমাৰ সকলোৰে কথা ভাবি অতি সোনকালে যাতে দৰমহাৰ ব্যৱস্থাটো কৰে আৰু তাৰ বাবে মই আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ ধন্যবাদ ইতিমধ্যে আমি বিভিন্ন ধৰণৰ চৰ্চা আমাৰ বিষয়ে আমাৰ গোটেই ভিচিডিচি সেক্ৰেটাৰী যোন আছে সিহঁতৰ বিষয়ে আমি বিভিন্ন ধৰণৰ কথা শুনিবলৈ পাইছোঁ তাৰ কাৰণে কিছুমান কথা মই আজি সবৰে আগত দাঙি ধৰিব খুজিছোঁ আমাৰ গোটেই নিযুক্তিৰ প্ৰক্ৰিয়া যিখিনি হৈছিলে একদম প্ৰথমৰ পৰা গভৰ্ণৰ নটিফিকেশ্যনৰ পৰা ধৰি এডভাৰটাইজমেণ্ট এপ্লাইং তাৰপিছত ৰিটেন টেষ্ট তাৰপিছত আমাৰ এপইণ্টমেণ্ট যোনটো আমি 22 আগষ্ট 2025ত কৰিছোঁ তাৰপিছত জইনিং বা তাৰপিছতো জইনিঙৰ পিছতো আমি কণ্টিনিউৱাছলি ধৰক 6 মাহ ধৰি আমি কৰ্মৰত হৈ আছোঁ বিভিন্ন ধৰণৰ কাম বা যিখিনি আমাক কোৱা গৈছে কিন্তু তাৰ বিপক্ষে ইমান নিযুক্তি প্ৰক্ৰিয়াটো আমাৰ ইমান ধুনীয়া চাফ চিকুণেৰে হোৱাৰ পিছতো আমি বিভিন্ন ধৰণৰ কথা আজি আমাৰ বিষয়ে শুনিবলৈ পাওঁ যিটো কাৰণে আমাৰ যিমান বন্ধুসকল আছে ভিচিডিচি সেক্ৰেটাৰীসকল যিমান আছে সবে অকণমান দুখ লাগিছে বা বিভিন্ন ধৰণৰ যেনেকৈ মানুহে আমাক শুনিবলৈ পাওঁ বা আমাক যেনেকৈ কয় তো আমি বিভিন্ন সময়ত দুখ পাওঁ বা ধৰক আমাৰ কষ্ট হয় সেইকাৰণে এইখিনি বস্তু মই কৈছোঁ যাতে সবে কয় আমাৰ মাজত গোটেই কিবাও আছে এডভাৰটাইজমেণ্টৰ পৰা ধৰি আমাৰ ৰোল নাম্বাৰ ওলোৱাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বস্তু আমাৰ কমপ্লিট নিষ্ক্ৰিয়ভাৱে ধুনীয়াভাৱে আমাক প্ৰক্ৰিয়াটো কৰি আমাক চিলেকশ্যন কৰিছে তো সেইটো কাৰণে ক'ব খোজোঁ যে আমি আগন্তুক দিনতো কাম কৰি যাম কিন্তু আমি যদি নিজ যোনটো প্ৰাপ্য পাব লগা সেইটো আমি পাব লাগে সেইটোৱে অনুৰোধ কৰিছোঁ আজি আমাৰ বিটিচিচি ভাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব ডাঙৰীয়া দুজনকে মই আহ্বান কৰিছোঁ যাতে আমাৰ গোটেই কথাখিনি শুনে আৰু কিবা এটা ডিচিজনলৈকে আমাক যোগ দিব লাগে আৰু ধন্যবাদ নাই তেনেকুৱা ধৰণৰ আমি এতিয়াও ভাবা নাই যিহেতু আমাৰ বহুত বিশ্বাস আছে আমাৰ যোনটো এতিয়া বৰ্তমান চৰকাৰ হওক বা আমাৰ অসম চৰকাৰে হওক বহুত বিশ্বাস আছে যাৰ কাৰণে আমি এতিয়া তেনেকুৱা ধৰণৰ একো ভাবা নাই